হাজোৰ মাধৱ মন্দিৰত আৰু আজি আপোনালোকৰ মন্দিৰৰ কিছু অংশ দেখুৱাবৰ কাৰণে আহিছোঁ। তো বৰ্তমান মই আছোঁ হাজোৰ পুখুৰীটোত। আপোনালোকে পুখুৰীটো অলপ চাই লওক। তো ফ্ৰেণ্ডছ, মই ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কৈ দিওঁ যে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ভিডিঅ'বোৰ চাব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো ঠিক আছে, বলক আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। চাহিলে তুমি মোক মনিহৰে দুচকু। তো ফ্ৰেণ্ডছ, মন্দিৰ দৰ্শন কৰাৰ আগতে মই হাতবিলাক ধুই লওঁ এবাৰ, হাত মুখ। অ'কে, তো বলক। তো ফ্ৰেণ্ডছ, এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ, আহক। নহলে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে। নহলে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে। লৰালিৰ ঘাটে ঘাটে উমলি থাকোঁতেই অচিনা পাঞ্চৈ লাগিলে সি ঘাটতে মোৰ অজানিতে দুলনি দিলে নুবুজা। কিবা ক'ব নেকি ছাৰ? নাই, নকৰো দে। এধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। এধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। পাখি মেলা অতীত কিদৰে পাহৰো। এধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। Kaya ako na? Basta ba? Basta lang na? পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণত
কাজৰে ছবি পাখি মেলি সপোনে আগৰ